ৰাতিপুৱা শুই উঠি আচলতে অকণমান সময় বহি ল'লোঁ কাৰণ ইমান বেছি গৰমত আচলতে ভালকৈ শুবই নোৱাৰিলোঁ আৰু বাহিৰত দেখিছেনে কিমান বেছি ৰ'দ। তাৰপিছতে এইফালে তললৈ নামি গৈ দেখিছোঁ যে আইতাই ভাত বনাবৰ কাৰণে ভাতৰ যোগাৰো কৰিলে। তাৰপিছতে মই অকলেই চাহ খাবলগীয়া হ'ল যিহেতু মই দেৰিকৈ উঠিছিলোঁ। চাহ তাহ খাই বৈ লৈ তাৰপিছতে মোৰ কেইটামান কাম আছিলে কলেজৰ, সেইকেইটা কৰি ল'লোঁ। আৰু এইফালে আমাৰ টিকলাও আহিলে, তাৰ লগতো অকণমান সময় ধেমালি কৰিলোঁ কাৰণ তাৰ লগত ধেমালি নকৰিলে মনটো খুব বেয়া লাগে। তাৰপিছতে এইফালে গা পা ধুই মেলি ল'লোঁ আৰু এইফালে মায়ে আনিছিলে ম'ম', ধুনীয়াকৈ ম'ম' খাই বৈ লৈ পিনি মোৰ কলেজৰ প্ৰজেক্ট এটা আছিলে সেইখিনি কৰি মেলিলোঁ। আৰু মোৰ আচলতে কলেজৰ প্ৰজেক্ট চ'লাৰ চিষ্টেমটো আঁকিবলৈ দিছিলে, সেইকাৰণে মই সেইখিনি আঁকি মেলি ল'লোঁ আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে। তাৰপাছত এইফালে মায়ে ভাতত বনাইছে কলমৌ শাক আৰু দাইল আলু তেনেকৈ বনাইছে আৰু পিটিকা বনাইছে। আৰু ইমান গৰমত আচলতে একো বনাই থাকিবলৈ মন নাযায়, সেইকাৰণে আমি আজি নিৰামিষ দিয়ে খালোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।